সঁচাকে দেই কংস মহাৰাজ বাৰু অন্ধ হ'ল নেকি এই পৰিয়ালটোক দুবাৰ কাম দিব লাগে এইটো হ'ল বেঙা এজনী হ'ল ঝেলা ঐ হৰমুনা মৰাটো 20 বাৰ চিঞৰিলেও এবাৰ নামাতে সেইটো আৰু কি হ'ব আপোনালোকে অনুমান কৰি লওক ধুম পালা হ'লেও কিন্তু মহাৰাজৰ দায়িত্বখিনি সম্পূৰ্ণ পালন কৰিছো আকৌ দেই ইমানখিনি কৰিছো যদিও অহংকাৰ গৰ্ব ফুটে একো নাই দেই নহয়নে এটি গানকে লগাই যাওঁ হ'বনে ৰাজৰ ধূপা আমি নকৰো কালৈকে ভয় যাওঁ আমি কাপোৰ ধুবলৈ গানত মানে সেইটো মিলাইছো কংসৰাজৰ ধূপা মই নকৰো কালৈকে ভয় যাওঁ আমি কাপোৰ ধুবলৈ যাওঁ আমি কাপোৰ ধুবলৈ কংসৰাজৰ ধূপা মই নকৰো কালৈকে ভয় যাওঁ আমি কাপোৰ মই আকৌ দিয়া আছো এজনী কাৰণেহে দিয়া আছো নবলাও হ'ল নিজিয়াও হ'ল এইটো ন আমি দুটা হয় নহয় ন আমি দুটা ভাল লাগিছে কোৱাচোন বালকসকল কি কবা তহঁতে মই যাম মৰা তই যায় নহয়নে বাৰু
আয় আমাক কাপোৰ এসাঁজ দিয়া হয় ৰবাচোন তোমালোকৰ ৰূপ আৰু লাৱণ্য দেখি বালকসকল ইমান ধুনীয়া লাগিছে অতি বিতুপন কোণা দুটা এইটো মানে মোৰ সুখ এটা আছে আৰু এতিয়া কথা হ'ল কিন্তু ইমান সুন্দৰকৈ কাপোৰ কানি পিন্ধি আহিছা তোমালোকক আকৌ বস্ত্ৰৰ প্ৰয়োজন কি আছে আমি কংখাই ৰাজ কাঢ়িবলৈ যাওঁ হয় সেইকাৰণে আমাক বস্ত্ৰৰ প্ৰয়োজন সামান্য গৰখীয়া ল'ৰা তোমালোক কংখাই ৰাজ কাঢ়িবলৈ যাব ছয়ষ্টাৰে কাপোৰ দিলে বিপদ কিন্তু মানে ৰবা 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 দে আপোনাৰ দেখোন কাপোৰকেইটা দে মই দেখুৱাই দিওঁ দে এইগালে হ'ল কাপোৰ দেখিছানে এই সকলোখিনি হ'ল ৰাজ আৱৰণ মণি মাণিক্যৰে খচিত ৰাজ আৱৰণ চোৱা আপত্তি নাই চোৱা পালা এতিয়া কোৱাচোন তোমালোকে এইখিনি কাপোৰ মই কেনেকৈ দিম কংস ৰজাৰ অনুমতি নহ'লে কেনেকৈ দিম শুনাকণ লৈ যা ভাবিছ নেকি তহঁতে সাধাৰণ ধুবা বুলি মই কংস ৰাজৰ ধুবা মই এখোজ আজ্ঞা বাহিনী কংস ৰাজৰ ধুবা মই ভাবিছ নেকি তহঁতে ইমান সহজতে তহঁতক ৰাজসভালৈ যাবলৈ দিম মূৰ্খ বালক আমাক বাট এৰি কদাপি তহঁতক বাট এৰি দিয়া নহ'ব মূৰ্খ বালক তহঁতে ভাব ওচৰলৈ নাথাকিবি হয় মূৰ্খ বালক খন্তেক বাহু যুদ্ধ কৰো মোক পৰাক্ৰম কৰ তাৰ পিছত তহঁতে যাত্ৰা কৰ সেই কংসৰ ৰাজসভালৈ প্ৰথম মূৰ্খ মাৰ দাদা ভাল ব'লা যাওঁ আমি ৰাজ কাঢ়িবলৈ ব'লা ব'লা দাদা